হেল্ল' এভৰিৱান, আজি হঠাৎ ফোন কল এটা অহাৰ বাবে থানাত যাব লগা হ'ল। ইয়াৰ আগতেও 2 বছৰ আগত থানালৈ যাব লগা হৈছিল। 2 বছৰ পাছত আকৌ আজি আহিব লগা হ'ল। কিয় আহিব লগা হ'ল হঠাৎ থানালৈ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এয়া আহি পাই গ'লহি থানা। বাৰু যি কি নহওক, ভিতৰত কি হয় চাওঁ আহক। আজি 2 বছৰ আগতে বিশাল মাৰ্কেটত বজাৰ কৰিব যাওঁতে মোৰ মোবাইলটো হেৰাইছিল। 2 বছৰ পাছত মোবাইলটো পাই গ'লোঁ। ভবাই নাছিলোঁ হেৰুৱা মোবাইলটো যে আকৌ পাম। আৰু এয়া ভিতৰ পাই গ'লোহি। এয়া হৈছে বাও মোবাইলটো পোৱাত বহুতখিনি সহায় কৰিলে। বায়ে মোক কল কৰি মোবাইলটো নিবলৈ জনাইছিল আৰু এইখিনিতে বহুত বহুত ধন্যবাদ আপোনাক। এইয়া চাওকচোন, এয়া 2 বছৰ মূৰত পাইছোঁ মোবাইলটো। দেখিছেনে, চিম ট্ৰেটো নাই আৰু ছাইডত অকণমান খুলিছিল। এইটো ছাইডটো এৰি আছে, বাকী ঠিকেই আছে মোবাইলটো। আজি 2 বছৰ আগত দুখ মনেৰে মোবাইলটোৰ কথা ক'বলৈ আহিছিলোঁ। 2 বছৰ পাছত আকৌ হাঁহি হাঁহি ওলাই আহিছোঁ। থানাত সকলোখিনি কাম হৈ গ'ল। থানাৰ পৰা যিহেতু লগ কৰিছিল আৰু লগ কৰি মেলি আহি আমি মোবাইলটো যিহেতু অকণমান বেয়া হ'ল, সেইবাবে ভিভ' কেয়াৰলৈ আহিলোঁ। ভিভ' কেয়াৰলৈ আহি মোবাইলটো দিয়াৰ পাছতহে গম পাইছোঁ যে মোবাইলটো বহুত দাম পৰিব ভাল কৰিবলৈ হ'লে। প্ৰায় 7,000 পৰা 8,000 টকা। যিহেতু গোটেই পাৰ্টটো লগাব লাগিব, ইয়াত যিহেতু পাৰ্টহে চেঞ্জ কৰে। যিজন ব্যক্তিয়ে কথা কৈছিল, সেইজন ব্যক্তিয়ে নিজে কৈছিল যে আপোনালোকে বেলেগ এখন ৰিপেয়াৰিং দোকানত সোমাওক, তাত হয়তো পাবও পাৰে। সেইবাবে আমি ৰিপেয়াৰিং দোকানলৈ যাম বুলি ভাবিলোঁ। ৰিপেয়াৰিং দোকানলৈ আহি গম পালোঁ যে থানাৰ পৰা কৰি দিয়া লকটো খুলিবলৈ কেইদিনমান সময় লাগিব। যিহেতু এতিয়া ভাল কৰিও লাভ নাই, সেইবাবে খোল খোৱাৰ সময়লৈ বাট চাব লাগিব। আৰু অসম আৰক্ষীলৈ বহুত বহুত ধন্যবাদ। পিছে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ অহা প্ৰতিশ্ৰুতিৰে। বাই।